নমস্কাৰ ভিউৱাৰ্স পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলে আপোনালোকে জানে যে আমি সদায় আপোনালোকলৈ নতুন আপডেট লৈ আহি থাকো সো আজিৰ আপডেটত সেই সকলোবোৰ ক্যান্ডিডেটৰ বাবে এটা নতুন ৰিক্ৰুটমেন্ট লৈ আহিছো যি সকলে চৰকাৰী চাকৰি এটা বিচাৰি আছে আপোনালোকক জনাও যে এসএসসিৰ পৰা এডভাৰটাইজমেন্ট ওলাইছে সো এই এডভাৰটাইজমেন্টৰ বাবে কিমান পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব কি প্ৰয়োজন হ'ব লাষ্ট ডেট কিমান সকলো আজিৰ এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈ চাব লগতে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে এসএসসিৰ পৰা ৰিক্ৰুটমেন্ট ওলাইছে 966টা জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল ইলেক্ট্ৰিকেল আৰু মেকানিক্যাল পোষ্টৰ বাবে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই লব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিওটো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ ওভাৰভিউ পিনে সো ইয়াত জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে পোষ্ট আছে 966টা আৰু এই গোটেই পোষ্টসমূহ ভাৰত চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেন্টৰ বাবে মুকলি কৰা হৈছে সো ইয়াত থকা ডিপাৰ্টমেন্টসমূহ হৈছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন সেন্ট্ৰেল পাব্লিক ওয়াৰ্কছ ডিপাৰ্টমেন্ট সেন্ট্ৰেল ওয়াটাৰ কমিশন ব্ৰহ্মপুত্ৰ বোৰ্ডছ ফৰাক্কা বেৰেক প্ৰজেক্ট মিলিটাৰী ইঞ্জিনিয়াৰ সাৰ্ভিসেছ নেশনাল টেকনিক্যাল ৰিসাৰ্চ অৰ্গেনাইজেশ্যন সেন্ট্ৰেল ওয়াটাৰ এণ্ড পাৱাৰ ৰিসাৰ্চ ষ্টেচন আৰু DGQA নেভেল মিনিষ্ট্ৰি অফ ডিফেন্স লগতে এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 35400 ৰ পৰা 112400 লে 7 পে কমিশনৰ এতিয়া আগবাঢ়িছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনৰ বয়স 30 ৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব 1 আগষ্ট 2024 লে লগতে এই পোষ্টসমূহৰ বাবে এজ ৰিলেক্সেশনো আছে ক্যাটেগৰি ওয়াইজ মই কৈ দি আছো ইয়াত এসসি এসটি ক্যান্ডিডেটৰ বাবে আছে 5 বছৰ OBC ক্যান্ডিডেটৰ বাবে আছে 3 বছৰ PWD আনৰিজাৰ্ভ ক্যান্ডিডেটৰ বাবে আছে 10 বছৰ PWD OBC ক্যান্ডিডেটৰ বাবে আছে 13 বছৰ আৰু PWD SC ST ক্যান্ডিডেটৰ বাবে আছে 15 বছৰকে এতিয়া আইছো ইয়াৰ এডুকেশনাল কোৱালিফিকেশন ডিটেইলছৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন ইঞ্জিনিয়াৰিং ডিগ্ৰী বা ডিপ্লোমা কমপ্লিট কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্সিটিৰ পৰা এতিয়া আইছো ইয়াৰ এপ্লিকেশন ফি ডিটেইলছৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ SC ST ফিমেল এক্স সাৰ্ভিসমেন ক্যান্ডিডেট সকলৰ বাবে ইয়াৰ এপ্লিকেশন প্ৰসেস সম্পূৰ্ণভাৱে বিনামূলীয়া হয় লগতে জেনাৰেল আৰু OBC ক্যান্ডিডেটে 100 টকা পে কৰিব লাগিব অনলাইন যোগে অনলাইন পে কৰিবলৈ আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI ব্যৱহাৰ কৰিব পাৰে এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেসৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতেই কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা গৈ কৰিব পাৰে নহলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে সেই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকে চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনেল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টছ বিচাৰিব পাৰে হেখিনিও আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টছ খিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফি সমূহ পে কৰিব তাৰ পিছত গুটেখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব হেকত প্ৰিন্ট আউটটো লব একেবাৰে নাপাহৰিব কাৰণ সেই প্ৰিন্ট আউটটো বহুতে ইম্পৰ্টেন্ট হয় এতিয়া আইছো ইয়াৰ ইম্পৰ্টেন্ট ডেটছ সমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেস ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 18 এপ্ৰিললৈকে সো যিসকলে এপ্লাই কৰিম ভাবিছে তেওঁলোকৰ হাতত 18 এপ্ৰিললৈকে সময় আছে কৰি লব সকলোৱে তো এইখিনিয়ে আছিল আজিৰ আপডেটত ভিডিওটো চাই ভাল পালে লাইক কৰিব লগতে শেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে ভালকে জানি লওক আজিলে এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়